আচ্ছা কি আছিল এইটো বস্তু কি আছিল ব্লু ফিল্ম আচ্ছা ব্লু ফিল্ম 9 সেপ্টেম্বৰ আচ্ছা 9 সেপ্টেম্বৰ কিমান 9 সেপ্টেম্বৰ ন আচ্ছা বস্তুটো কি আছিল ব্লু ফিল্ম আচ্ছা এইটো নেকি আচ্ছা এইটো আচ্ছা ব্লু ফিল্ম 9 সেপ্টেম্বৰ 9 সেপ্টেম্বৰ ব্লু ফিল্ম আচ্ছা ব্লু ফিল্ম 9 সেপ্টেম্বৰ ব্লু ফিল্ম 9 সেপ্টেম্বৰ ওকে আমি সকলে একেলগে এবার আমাকে ভাল পাই চাব পারা সিনেমাখনত তোমাৰ আছেতো বহুত কথা কিন্তু মূলত তাৰমানে থিয়েটাৰ লগাই ব্লু ফিল্ম এখন বনাই লকডাউনৰ সময়ত কি পৰিস্থিতিত বনাই এইটো কাৰণে সকলোৱে জানো লকডাউনত চবৰে খোৱা পিনা সমস্যা হৈছিল ন তো সেইখিনি আমাৰ তিনিটা ল'ৰাই ব্লু ফিল্ম এখন বনোৱাৰ পৰিকল্পনা কৰে আৰু ৱেবছাইটত তেতিয়াহ'লে পইচা ইনকাম কৰিব আৰু সিহঁতে তাৰমানে ব্লু ফিল্মখন এতিয়া বনাব কেনেকৈ গাঁও এখনৰ ভিতৰত তুমি ভাবাচোন এতিয়া সিহঁতে মানে ছোৱালী মোক পাব তাৰপিছতে আৰু চবচে আপোনাৰ শ্বুটিং ক'ত কৰিব লোকেশ্যনটো লাগিব তাক লৈ গোটেই চিনেমাখন কমেই দিয়ে চিনেমাখন আল্টিমেটলি মানুহে মানে হাঁহি থাকিব কিন্তু এণ্ডিংটো তেনেকুৱা নহয় এণ্ডিংটো অলপ বেলেগ ডেফিনেটলি এইটো আৰু চব যদি নামটো ব্লু নে ব্লু সেইটো আৰু কি সুধিব লগা এইটো প্ৰথমতে মানুহৰ কনফিউজন আছিলে এতিয়াতো টি চাৰ্টটো নিলাগি আছে গতিকে মানুহৰ কনফিউজনটো থাকিবই আচলতে কি আৰু এয়া BULU ব্লু ফিল্ম বুলি কোৱাৰ লগে লগে আমাৰ সেইটো মনলৈকে আহি যায়তো আচ্ছা 9 সেপ্টেম্বৰ ন মানে ব্লু ফিল্ম আচ্ছা ব্লু ফিল্ম কি বস্তু ন আচ্ছা এইখন 9 সেপ্টেম্বৰ আছে এইটো ব্লু ফিল্ম ব্লু ফিল্ম মানে BULU নহয় তো না ব্লু ফিল্ম 9 সেপ্টেম্বৰ 9 সেপ্টেম্বৰ ব্লু ফিল্ম এইটো 9 সেপ্টেম্বৰ কি আছে ব্লু ফিল্ম আমাৰ হিমাংশু দা যায় হিমাংশু দা আকৌ এখন চিনেমা আহি আছে ব্লু ফিল্ম তোমালোকে এইটো এইখন আচ্ছা ব্লু ফিল্ম জোবনে আমনি করে মরতে হয় বুকুরে মাঝতে চলে The number you have dialed is currently busy. Please try later.